ব্যস্ততাবোৰ হয়তো তোমাৰ বাঢ়িব ধৰিছে প্ৰত্যেকটো দিনতে। দিন বাগৰাৰ লগে লগে হয়তো পাহৰণি গৰ্ভত মই। তুমি জানানে, তোমাৰ এষাৰি মাত শুনাৰ বাবে ব্যাকুল হৈ থাকোঁ মই। সঁচা ভালপোৱা কি বা কেনেকুৱা নাজানো, তথাপিও প্ৰতিটো মুহূৰ্তত মৃত্যু পৰ্যন্ত বিচাৰোঁ। তুমি যদি কোৱা মোক আকৌ আঁকোৱালি লোৱা, হৃদয়ৰ নিভাঁজ কোণত ভৰাই ৰাখিম তোমাক। তোমাৰ যদি বয়সে চাপ মৰা সময়তো আহা আৰু মোক কোৱা মোক আঁকোৱালি লোৱা, তেতিয়াও তোমাক বুকুৰ মাজত সাৱটি ৰাখিম। জীৱনৰ ভৱিষ্যত কেনেকুৱা হ'ব নাজানো, কিন্তু এয়াই জানো তুমি মোৰ মাথো মোৰ জীৱনৰ, মোৰ হৃদয়ৰ এটি অংশ তুমি। যি হাজাৰবাৰ হৃদয়ৰ পৰা মুচিলোঁ মুচ নাখায়, বৰঞ্চ অধিকে বৃদ্ধি হয় মৰমবোৰ।